Mandriya ba, our director. Hi, director. A fast food. Unaso? Engano. Zubeen da zero asile, nije asile. Our Zubeen darlot kam kori bhal lagise. Zubeen dak hokolwe bhal pai. Gano khub dhuniya. Ami shooting asile garit bahut bostu humai asile. Tar pasat mor tiffin eta asile. Tiffinot ji asile gutekhini moi khai dilu. Khoar pasat ki hol moi bostu ulai thakote dora dori shot dibo lage. Tiffin to roll hoi pelai bagori rasta main road goi pale. Moi to tat goi na palu. Kinu gari ekhon ahi gutei gura hoi gol tiffin to. নমস্কাৰ মই ভাস্কৰ আৰু দেখিছে আপোনালোকে বহুত ৰিকুৱেষ্ট কৰি থকা আপোনালোকৰ মৰমৰ ধাৰাবাহিক পাৰিজাত ধাৰাবাহিকখনৰ পাৰিজাত অৰ্থাৎ জেনেট বে বা হাই হেল্ল' এভৰিৱান বহুত সময় ৰখিব লগা হ'ল বাৰু আপোনাৰ শ্বুটিঙো আছিলে তাকে শ্বুটিঙো চলি আছিলে তাই মাজতে সময় দিব পৰা নাই বাট ৰখিলা সেইটো কাৰণে ধন্যবাদ আপোনালোকক কষ্ট দিয়া হ'ল অকণমান বাৰু নাই একো নাই বাৰু হয় বা যিহেতু আপুনি বৰ্তমান কৰি আছে পাৰিজাত ধাৰাবাহিকখন আৰু এই ধাৰাবাহিকখন মানে অসমৰ ৰাইজে বহুত মৰম দিছে বহুতে ভাল কমেণ্টো দিছে আপোনাৰ কথা কৈ কিনে বহুত ধুনীয়া অভিনয় কৰিছে বহুত মৰম লাগিছে পাৰিজাতলৈ দুখ লাগে এনেকুৱা বহুতে কৈছে গতিকে আপোনাৰ ব্যক্তিগতভাৱে এই ধাৰাবাহিকখন কৰি কেনেকুৱা লাগিছে মোৰ খুব ভাল লাগিছে আৰু মোৰ ভাল এক্সপেৰিয়েন্স বুলি ক'ব পাৰি আৰু এনেকুৱা এটা কেৰেক্টাৰত মোক মানুহে দেখা নাই কোন প্ৰথমবাৰৰ বাবে দেখিছে ব্যতিক্ৰম কেৰেক্টাৰ এটা পাৰিজাতৰ থ্ৰুৰে তো ভাল লাগিছে খুব ভাল লাগিছে মানুহে আকোৱালি লৈছে খুব মৰম দিছে আৰু গোটেই ষ্টৰিটো একচুৱেলি খুব দুখ লগা আৰু গোটেইখিনি ষ্ট্ৰাগলৰ ওপৰত মোৰ পাৰ্চনেলিও কৰি ভাল লাগিছে মানুহেও ভাল পাইছে তাৰ কাৰণে আৰু ভাল লাগিছে আৰু ৰিচেণ্টলি বিয়াও হ'ল মানে হয় পাৰিজাত আৰু নন্দনৰ গতিকে কেনেকুৱা লাগিছে বিয়া হৈ কেনে বিয়া ৰিচেণ্টলি বুলি ক'ব গ'লে এতিয়াতো ক'ব গ'লে অফ স্ক্ৰীন আমি শ্বুটিং কেতিয়াবাই কৰিছোঁ বিয়া কেতিয়াবাই হৈছে কেতিয়াবা বিয়া হৈছে এতিয়া দেখাইছেতো কিন্তু দৰ্শকৰ কাৰণে বিয়া নতুনকৈ হৈছে দুদিনমান আগত বিয়া হৈছে ভাল লাগিছে আৰু ভাল লাগিছে বিকজ মানুহৰ ৰেছপন্সটো ভাল লাগিছে বহুত ভাল ৰেছপন্স আহিছে ভাল ৰেছপন্স পাইছে সেইটো কাৰণে আৰু মানে মোকো বহুতে কমেণ্ট কৰি আছিলে যে কেতিয়া বোলে ইণ্টাৰভিউ ল'ব পাৰিজাত বাৰ এনেকৈ বহুতে কৈ আছিলে নাই সেইটো কাৰণে ধন্যবাদ জনাব লাগিব আপোনালোকক কাৰণ বহুত মৰম দিছে আপোনালোকে এতিয়া আমি আগবাঢ়িছোঁ আপোনাৰ বায়'গ্ৰাফি ৰাউণ্ডলৈ আপোনাৰ ঘৰ ক'ত পিতৃ মাতৃৰ নাম কি মোৰ ঘৰ ইয়াতে গুৱাহাটীত মই ইয়াতেই জন্ম হোৱা মোৰ দেউতাৰ নাম মহেশ্বৰ বে আৰু মাৰ নাম অনুপ্ৰভা বুঢ়াগোহাঁই আপোনাৰ পঢ়া শুনা ক'ত কৰিছিলে মোৰ এডুকেশ্যন মই কমপ্লিট কৰিছোঁ গুৱাহাটী কমাৰ্চৰ পৰা গুৱাহাটীতেই পঢ়া শুনা কৰা হৈছে গতিকে ইয়াতে আৰু আপোনাৰ বাৰ্থডে কেতিয়া মোৰ 18 নৱেম্বৰ নিকনেম আছে নেকি ঘৰত মাতা মৰমত মাতা নাম কিবা মৰমত আমাৰ দুজনী কেৰলিন আৰু মোক আমাক কুকু ভণ্টি বুলি মাতে কুকু ভণ্টি হয় আৰু যিহেতু আপুনি অভিনয় কৰে আমি আপোনাক এগৰাকী অভিনেত্ৰী হিচাপে গম পাওঁ আপোনাৰ যিটো অভিনয় জাৰ্ণি এই জাৰ্ণিটো আপোনাৰ কেনেকৈ ক'ৰ পৰা আৰম্ভ হৈছিলে সেয়াই যেনেকৈ ক'লোঁ মই 2018ত প্ৰথম এখন চিৰিয়েলেৰে আৰম্ভ হৈছিল হয় তেনেকৈ চলি গৈ আছে মই যিখিনি গম পাওঁ মানে আপুনি মডেলিঙৰ পৰা আহিছে মডেলিঙৰ পৰা আহি আপুনি এগৰাকী অভিনেত্ৰী হৈছে আপোনাৰ যিটো জাৰ্ণি মানে আপুনি কিমানখিনি ষ্ট্ৰাগল কৰিব লগা হৈছিল বা কেনেকৈ কি কৰিব লগা হৈছিল অকণমান ক'ব নেকি একচুৱেলি মোৰ এক্সিডেণ্টেলি 2015ৰ লাষ্টত একেবাৰে লাষ্টত 2016 বুলি ক'ব পাৰা হয় এক্সিডেণ্টেলি মই এইকাৰণে কৈছোঁ কাৰণ মোৰ ফ্ৰেণ্ড এজনীৰ লগত মই তাই শ্ব' এটাৰ কাৰণে অডিশ্যন দিবৰ কাৰণে গৈছিল তাই মোক মানে জাষ্ট একম্পেনি কৰিব লৈ গ'ল জোৰজবস্তি লৈ গৈছে মই একেবাৰে যাব মন নাছিল আপোনাৰ মন নাছিল মানে একেবাৰে মন নাছিল তো লাষ্টত এনেকুৱা হ'ল তাইও বহুত ফ'ৰ্চ কৰিলে যে তই এবাৰ এপ্লাই কৰি চাচোন কোনোবা আছিলে সিহঁতেও বহুত ফ'ৰ্চ কৰিলে মই একেবাৰে মন নাছিলে লাষ্টত নাজানো কনভিন্স হৈ গ'লোঁ তো ভাবিলোঁ চাওঁচোন হেৰি কৰি তো তাত চিলেক্ট হৈ গ'লোঁ তেনেকৈ যেতিয়া এবাৰ সোমাই পেলাই হেৰি কৰি ভাল লাগিলে ৰিহাৰ্চেল কৰি শ্ব' কৰি ভাল লাগিলে তাৰপাছত হয়তো অলপকৈ নিচাটো তেনেকৈ অভিনয় মডেলিঙৰ কথা কৈ আছোঁ বিগিনিং মানে একেবাৰে মডেলিঙৰ পৰা যিহেতু ষ্টাৰ্ট হৈছে তো তেনেকৈ আৰম্ভ হৈ গ'ল এটা দুটাকৈ তেনেকৈ চলি গ'ল আৰু আপুনি মানে প্ৰথমবাৰ মানে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ লগত অভিনয় কৰিছে বহুতৰ ক্ৰাছ উৎপল দা কেনেকুৱা লাগিছিল অভিনয় কৰি প্ৰথমবাৰ ভাল লাগিছে খুব ভাল লাগিছে আৰু উৎপল দা খুব ধেমালি কৰি থাকে অন ছেট আমি খোৱা বোৱাটো কথা ক'বই নালাগে উৎপল দাই কয় যেনে মুখখন দেখা লগা ম'ম' পিজ্জা খাব মন যায় বহুত জমনি মানুহ ন উৎপল দা ধেমালি কৰে আৰু লাইক ফ্ৰেণ্ডলি আৰু হয় আণ্ডাৰষ্টেণ্ডিং আৰু বৰ্তমান কৰি আছে পাৰিজাত ধাৰাবাহিকখন এই ধাৰাবাহিকখনৰ যিটো আপোনাৰ লগত টীম আছে এই টীমটোৰ লগত আপোনাৰ অভিনয় কৰা অভিজ্ঞতা কেনেকুৱা সেয়া কথাই আমি দুদিনমান আগত পাতি আছিলোঁ হয় মোৰ মা দেউতা ৰিয়েল লাইফ মা দেউতা গিগিদা মালাবা আছে গোটেই ফেমিলিটো অকল আমাৰ ফেমিলিটো স্পেচিফিকেলি বুলি ক'ব গ'লে আমি তাকে কথা পাতি আছিলোঁ যে অফ স্ক্ৰীনো একেবাৰে ফেমিলি যেনেই লাগে কাৰণ গিগিদা মানে হেমদা মোৰ দেউতা
তো কিবা মানে আমি যেতিয়া চবে কথা পাতি থাকোঁ দুজনী ছোৱালীয়ে কিবা হেৰি কৰি থাকিলে হাঁহি ফূৰ্তি কৰি গালিও পাৰি দিব ধেমালিও কৰি দিব তাতে ইনচাল্টো কৰি দিব তেনেকুৱা ধৰণৰ ইনচাল্ট কৰে নেকি কেনেকৈ ইনচাল্ট কৰে এনেকুৱা ইনচাল্ট মানে কি আৰু আমি নতুনকৈ ছুইমিং ক্লাছ লৈছোঁ তো নতুনকৈ ছুইমিং ক্লাছ লৈছোঁ কিবা কাৰণত আমাৰ হয়তো কেতিয়াবা বহুত দেৰিকৈ পেকআপ হয় তো আমি যাব নোৱাৰোঁ তেনেকুৱাও হয় আৰু কেতিয়াবা কিবা কাম থাকিলে নিমিলে so sorry মোৰ ফোন আহিছে কাম থাকিলে যোৱা হোৱা নাছিলে মানে বহুত কেইদিনমান হৈ গ'ল বহুত আগৰ পৰা মানে ছুইমিং ক্লাছ যাম বিৰাট হাল্লা কৰি আছিল তো আমাৰ যোৱা হোৱা নাই কাৰণে গীগীটাই মানে চবৰে আগত কৈছে ইহঁতি আকৌ হেৰি কৰি নহয় গোটেই সাঁতুৰি গোটেই গুৱাহাটীখন ইয়াতে পানী কৰি দিলে নহয় অলিম্পিকত যাব ৰেডি হৈ আছে একেবাৰে ৰেডি ইহঁত তেনেকুৱা ধৰণৰ কিছুমানৰ ধেমালি আৰু যিহেতু আপুনি বিয়া হ'ল মালাবাই মানে ছাপোৰ্ট কৰিছে কিন্তু আপোনাৰ দেউতাই ছাপোৰ্ট কৰা নাই যিহেতু আপুনি ফুটপাথৰ এগৰাকী চাহ দোকানীৰ লগত বিয়া হৈছে গতিকে কি ক'ব এইখিনি কথা এতিয়া পাৰিজাতে যিখিনি কাম কৰিলে সেয়া ভুল বা শুদ্ধ বুলি মই নকওঁ কিন্তু পৰিস্থিতি চাই সব কথাৰে বা যিটো মানুহে ডিচিজন লয় তাৰে চবৰে এটা কিবা নহয় কিবা এটা ৰিজন নিশ্চয় থাকে গতিকে মানে অডিয়েন্সে চাই থাকিলে ডেফিনেটলি আপোনালোকে ভিউৱাৰ্ছে বুজি পাব কিয় হ'ল কেনেকৈ হ'ল এণ্ড বিশেষকৈ কিয় হ'ল তো সেইখিনিৰ উত্তৰ পাব বুলি মই চাই থাকিলে গম পাব আৰু মানে কি পৰিস্থিতিটো পৰি কেনে আপুনি বিয়া হ'ব লগা হ'ল হয় মানে বহুতে কৈছে বোলে এই পিতৃয়ে ছাপোৰ্ট কৰা নাই কিয় বোলে বিয়া হৈছে এনেকুৱা কৈছে কিছুমানে দেখিছোঁ হয় কিন্তু আপোনাৰ মায়ে আপোনাক ছাপোৰ্ট কৰিছে বহুতখিনি অবভিয়াছলি পলাই যোৱাটো বা ঘৰৰ মানুহৰ সন্মতি নথকাকৈ গম নোপোৱাকৈ মানুহে ৰিয়েল লাইফত যদি গৈ বিয়া নিচিনা ডাঙৰ ডিচিজন এটা লৈ লয় সেইটো বহুত ডাঙৰ কথা হয় কিছুমানে ভুল বুলিও কয় বাৰু এইটো সেইটোৱে বাকী আপুনি কি কাম কৰি ভাল পায় আৰু কি কাম কৰি বেয়া পায় কি কাম কৰি ভাল পাওঁ কি কাম কৰি বেয়া পাওঁ এটা কাম কৰি মই খুব ভাল পাওঁ সেইটো হৈছে যেতিয়াই মই ব্ৰেক পাওঁ অফ ডেট মই বহুত শুওঁ মানে পুৰা শুই থাকে মানে শুই মই বহুত ভাল পাওঁ কুম্ভকৰ্ণ বুলি কয় নেকি কুম্ভকৰ্ণ নিচিনা বুলি ক'ব পাৰা বিকজ মই শুই বহুত ভাল পাওঁ আৰু মোৰ ফ্ৰেণ্ড যিবোৰ আছে চবেই জানে যে তই কিন্তু বহুত শুৱ দেই শুই ভাল পাওঁ কি কৰিবা অফ পালে ৰেষ্ট ল'বলগীয়া শুব মন যায় আৰু যদি শুই ভাল পায় আপুনি শুই ভাল পাওঁ পুৰা শুই ভাল পায় আৰু কি বনাই ভাল পায় কি বনাই ভাল পাওঁ বনোৱা তেনেকৈ ইমান নাযায় কিন্তু সঁচা কথা ক'ব গ'লে যেতিয়া ঘৰত থাকোঁ কেতিয়াবা কিবা খাব জুতি লগাই কিবা খাব মন যায় তেনেকৈ মই ফাষ্ট ফুডৰ ফালে বেছি ইণ্টাৰেষ্টেড দেই ইয়াতেও ছেটত মোক মন্দিৰা বা আমাৰ ডিৰেক্টৰ এই ফাষ্ট ফুড শুনাচোন এনেকুৱা কথা ফাষ্ট ফুড ক'ব পাৰা কি খাই ভাল পায় ফাষ্ট ফুড ম'ম' খায় আৰু ম'ম' খাই এই ফাষ্ট ফুডত কি বেয়া পোৱা বস্তু কি আছে তুমি ভাল পায় মানে আপুনি চবেই ভাল লাগে ম'ম'টো বহুত বেছি মানে এনেকুৱা হয় যে ম'ম' এক প্লেট খাই দিওঁ নেকি মনটো ভাল লাগিব কৰি আছোঁ কষ্ট হৈছে ম'ম' এক প্লেটে খাই দিওঁ তেনেকুৱা টাইপৰ আৰু আৰু আপুনি জুবিনদাৰ মোৰ মনেৰে কল্পনা গীতি কৰিছিলে এই গীতি কৰাৰ অভিজ্ঞতা কেনেকুৱা আছিলে ভাল লাগিছে বহুত ডাঙৰ জুবিনদা যিহেতু আছিলে নিজে আছিলে আৰু জুবিনদাৰ লগত কাম কৰি ভাল লাগিছে জুবিনদাক সকলোৱে ভাল পায় গানো খুব ধুনীয়া আৰু মানে বহুতৰ সপোন থাকে যে জুবিনদাৰ লগত অভিনয় কৰাৰ আপুনি পাইছে অভিনয় কৰিব সেইটোৱে ভাল লাগিছে বিৰাট ভাল লাগিছে এইটো আপোনাৰ ভাল অভ্যাস এটা ক'ব লাগে আৰু এটা বেয়া অভ্যাস ক'ব লাগে ভাল অভ্যাস ভাবিব লাগিব কাৰণ নিজেই যিহেতু অন এ চিৰিয়াছ নোট কিবা মানুহৰ থাকে হয়তো চবৰে নিজৰ কিবা কিবি নেচাৰ থাকে আমি সদায় মইতো নিজে ভাবোঁ সদায় কিবা এটা বস্তু ইম্প্ৰুভ কৰোঁ কিবা এটা হেৰি মানে সদায় নিজকে কমপ্লেইনে কৰোঁ যে নাই এইটো ঠিক কৰিব লাগিব এইটো কৰিব লাগিব ভাল লগা নাজানো আৰু বেলেগে ক'লেহে গম পাম চাগে নাই আপোনাৰ মাহঁতে কয় মানে তোৰ এইটো অভ্যাস ভাল বুলিতো কেতিয়াও নকয় বেয়া বুলিয়ে কয় তুমি কি কথা বেয়া বুলি কয় বাৰু বেয়া ঠিক তেনেকুৱা নহয় কেনেকুৱা ধৰণৰ চাবা হা কালি শ্বুটিং আছিলে গাড়ীত বহুত বস্তু সোমাই আছিলে তাৰপাছত মোৰ টিফিন এটা আছিলে টিফিনত যি আছিলে গোটেইখিনি মই খাই দিলোঁ খোৱাৰ পাছত কি হ'ল মই বস্তু ওলাই থাকোঁতে দৌৰি শ্বট দিব লাগে টিফিনটো ৰ'ল হৈ পেলাই বাগৰি ৰাস্তাত মেইন ৰোডত গৈ পালে মইতো তাত গৈ নাপালোঁ কিন্তু গাড়ী এখন আহি গোটেই গুড়া হৈ গ'ল টিফিনটো ঘৰত আহিলোঁ নহয় মাক সেইটো লৈ কমপ্লেইন তেনেকুৱা ধৰণৰ সৰুতে আপোনাৰ অভিনেত্ৰী হোৱাৰ সপোন আছিল নেকি বেলেগ কিবা জব কৰাৰ সপোন আছিলে নাই অভিনেত্ৰী হ'ম বা এইটো লাইনত কাম কৰিম বুলি তেনেকৈ একো ভবা নাছিলোঁ কিন্তু কিছুমান সপোন আছিলোঁ আমি আগতে কৈছিলোঁ বোলে মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম মোৰ ফেশ্বন ডিজাইনিঙৰ বহুত ইচ্ছা আছিলে আৰ্ট স্কেটছ কাপোৰৰ স্কেটছ যিবিলাক মডেল কৰা হয় তো সেইবোৰ মই খুব কৰিছিলোঁ এতিয়া কৰা নকৰে বেছি এতিয়া ইমান কৰা নহয় আৰ্ট কৰা হয় স্কেটছ কৰা হয় কিন্তু ইমান বেছি নহয় আৰু মাজে সময়ে কেতিয়াবা অসমৰ ৰাইজে যিহেতু আপোনাক অভিনয় কৰা দেখিছে না আপোনাৰ কিবা এনেকুৱা মানে প্ৰতিভা আছে নেকি যিটো মানে আপুনি এতিয়ালৈ কাকো কোৱা নাই কিন্তু আপুনি কৰিব জানে সেইটো
কিছুমান থাকেতো প্ৰতিভা থাকিব পাৰে কিবা কিবি সৰুৰে পৰা ষ্টিচিং কৰা তেনেকুৱা বহুত এক্সপিৰিয়েঞ্চ আছে মাৰ বহুত শাৰী কিবা কিবি তেনেকৈ কাটিও বৰবাদ কৰি থৈছোঁ তেনেকুৱা আৰু আজৰি সময়ত আপুনি কি কৰি ভাল পায় আজৰি সময়ত কেতিয়াবা কিতাপ পঢ়া হয় বহুত ৰেৰ কিনি থোৱা আছে পঢ়া নহয় পঢ়া সময় নাপাওঁ কিতাপ পঢ়া হয় চিৰিজ চোৱা হয় নৰ্মেলি কেনেকুৱা কিতাপ পঢ়ি ভাল পায় কেনেকুৱা কিতাপ পঢ়ি ভাল পাওঁ এখন আছে ইকিগাই বুলি হয় সেইটো নিজৰ লাইফষ্টাইলৰ ওপৰত বা নিজে কেনেকৈ পজিটিভিটি মেইনটেইন কৰি লাইফত আগবাঢ়িব লাগে নিজে হেল্ডি লাইফষ্টাইল এটা কেনেকৈ মেইনটেইন কৰিব লাগে তাৰ ওপৰত কিতাপখন তেনেকুৱা ধৰণৰ কিতাপ কিছুমানৰ যিটো নিজক চেল্ফ ইম্প্ৰুভমেণ্টত হেল্প কৰে তেনেকুৱা ধৰণৰ কিতাপ আৰু জেনেট বাৰ বাৰু খং উঠেনে যিটো আপুনি ইমান এনেকৈ হাঁহি আছে আপোনাৰ খং উঠেনে খং উঠে বাপ উঠে ন খং উঠিলে কি কৰে আপুনি খং উঠিলে কেতিয়াবা বহুত বেছি খং উঠিলে এনেকুৱা কাকো একো ক'ব নোৱাৰিলে নিজৰে চকু পানী ওলাই যায় কান্দি দিয়াও নহয় খঙতে যিটো মানে হয় আৰু সেনেকুৱা ধৰণৰ হয় কেতিয়াবা আপোনাৰ ভৱিষ্যত পৰিকল্পনা অভিনয়ৰ ক্ষেত্ৰত যিহেতু এতিয়া বৰ্তমান এনেকেই জড়িত ভাল কাম কৰাৰ মন যাতে ৰাইজে আঁকোৱালি লয় আকৌ তেনেকেই আপোনাৰ মানে আপকামিং প্ৰজেক্ট কিবা আছে নেকি আপকামিং প্ৰজেক্ট হয় তেনেকৈ কেইটামান প্ৰজেক্টৰ কথা চলি আছে আৰু তেনেকৈ মিউজিক ভিডিঅ'ৰ কাম কিছুমান হৈছে এতিয়া ক'ব নোৱাৰিলেও তাকে আৰু আপোনাৰ চিনেমা কৰা সপোন আছে হয় ডেফিনেটলি হয় চিনেমাৰ কিবা অফাৰ আহিছে নেকি আপোনালৈ এখন কৰিলোঁ অলৰেডি 3 পয়জনছ বুলি আমাৰ এইটো বিগিনিঙতে মানে এইটো ইয়াৰৰ বিগিনিঙত শ্বুটিং কমপ্লিট হ'ল আৰু ডক্টৰ বেজবৰুৱাত অকণমানকৈ মোক চাবলৈ পাব ৰাইজে হয় সেইখনত জুবিন দা আছে কিন্তু আছে সেইখনো জলদি চাগে মুক্তি লাভ কৰিব অসমৰ মানে হিউজ চিনেমা হ'ব চাগে এখন ডক্টৰ বেজবৰুৱাখন তাকে আশা কৰিছোঁ এতিয়া ইমান বৰ বেছি একো নকওঁ বাৰু জুবিন দাই কৈ আছে এইখন চিনেমাৰ কথা ভাল হ'ব বুলি কৈ আছে হয় আৰু আপুনি যিহেতু অভিনয় কৰিছে সেইখনত গতিকে কেনেকুৱা লাগিছে আপোনাৰ অভিনয় কৰি ভাল লাগিছে খুব ভাল লাগিছে বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ প্ৰত্যেক নতুন প্ৰজেক্টত নতুন এক্সপিৰিয়েঞ্চ আৰু নতুন মানুহ লগ পাওঁ ভাল লাগে হয় আৰু সৰুতে আপুনি কেনেকুৱা আছিলে শান্ত উৎপতীয়া কেনেকুৱা আছিলে সৰুতে মই উৎপতীয়া আছিলোঁ মোৰ টুইন ছিষ্টাৰ এজনী আছে বহুতে হয়তো জানে বহুতে নাজানেও মোৰ টুইন ছিষ্টাৰ এজনী আছে তাইৰ লগত মই খুব উৎপাত কৰি থৈছোঁ হৈছে এটা টাইমত পঢ়ি থাকোঁতে তাইৰ এবাৰ মাথা ফাটিছে মোৰ কাৰণে মই ঠেলি দিব পাইছিলোঁ ভুলতে এনেকৈ মাথা ফাটিছে তাৰপাছত আমি দুজনীয়ে মেচিনত বহুতে এবাৰ তাইৰ নখৰ এইখিনি মেচিনৰ লগত ভাঙি যোৱা নাই কাপোৰৰ লগতে ষ্টিচ কৰি লৈছে নিজে এবাৰ তাই দেউতাৰ অফিচ ৰুমৰ পৰা আমি ওলাই আহোঁতে তাই লুকাই আছিলে মানে মোক হেৰি মই আন্ধাৰ লক কৰিব ওলাওঁতে নখ লাগি নখ ভাঙি গৈছে তেনেকুৱা ধৰণৰ বহুত অঘটন হৈ থৈছে সৰুতে বহুত মাৰ খাই থৈছোঁ উৎপত্তি আছিলে আৰু আপুনি বহুত উৎপত্তি এতিয়া উৎপাত কৰে নে এতিয়া উৎপাত কৰা হয় অলপ চলপ আৰু হয় ভাল লাগিল বা আপুনি ইমানখিনি সময় দিলে ইমানখিনি ব্যস্ত ভাল লাগিলে লগ পাই ভাল লাগিলে তুমি বহুত দিনৰ পৰা কৈ আছিলা তথাপি মই বহুত দিনৰ পৰা নাছিলে যিহেতু ভাল লাগিলে লগ পাই আৰু লগ পাম আকৌ এটা অন্য ভিডিঅ'ত গতিকে এই ভিডিঅ'টো আমি ইমানতে এৰিছোঁ আৰু আপুনি এনেকৈ অভিনয় কৰি গৈ থাকক আপোনাৰ অভিনয় আমি আৰু চাম বুলি আশা কৰিছোঁ থেংক ইউ ধন্যবাদ